নমস্কাৰ অৰ্গেনিক খেতি অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দুটা উন্নত জাতৰ পানীলাওৰ বিষয়ে আপোনালোকক জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ। আমি মাৰ্কেটত সচৰাচৰ দুটা পানীলাও আমি দেখিবলৈ পাওঁ, এটা জিগাল জাতৰ পানীলাও আৰু এটা গোল জাতৰ পানীলাও হয়। আৰু আমি দেখোঁ দুয়োটা জাতৰ পানীলাওৱে মাৰ্কেটত খুব চাহিদা। গতিকে আপোনালোকে কেনেকুৱা জাত কৰিলে আপোনালোকে মাৰ্কেট লগতে মানে প্ৰডাকশ্যন কোনটোত বেছি পাব, এনেকুৱা ধৰণৰ মানে ভেৰাইটিৰ বিষয়ে লৈ আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি দীঘল জাতৰ পানীলাও কৰিব বিচাৰে তেতিয়াহ'লে ইষ্ট কোম্পানীৰ এই দেখিছে ইষ্ট কোম্পানীৰ হয় গাড্ডা F1 140 এইটো কৰিব পাৰে। এইটো পানীলাও মাৰ্কেটত বহুত চাহিদা আৰু খাবলৈ খুব টেষ্টি। আৰু আপোনালোকে এটা বস্তু মনত ৰাখিব, 45 দিনত ই ফুল আহি যায় আৰু 2 মাহত ধুনীয়াকৈ বিক্ৰী কৰিব পাৰি। গাড্ডা F1 যিটো লগা পদ্ধতি বহুত ভালে, ই মানে কি ঘনকৈ লাগে, প্ৰায় গাঁঠিতে ই ফল আহে। গতিকে আপোনালোকে কৰিব পাৰে গাড্ডা 140 F1 যদি দীঘল জাতৰ পানীলাও আপোনালোকে কৰিব বিচাৰে। ইষ্ট কোম্পানীৰ হয় আৰু দামো বৰ বেছি নহয়, খুব বেছি 70 টকাৰ পৰা 80 টকাৰ ভিতৰত গাড্ডা F1 পেকেটটো পায়। 40টা গুটি থাকে। আৰু আপোনালোকে যদি গোল জাতৰ পানীলাও কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে 22 কোম্পানীৰ। এই দেখিছে খুব ধুনীয়া কোৱালিটিৰ পানীলাও, খুব দেখাটো খুব ধুনীয়া। মল্লিকা কৰিব পাৰে F1 হাইব্ৰিড। ইয়াৰ দামো বেছি নহয়, 60 টকা 10 গ্ৰাম গুটি পায় ইয়াত। গতিকে আপোনালোকে এই দুইটা লাও কৰিব পাৰে। মল্লিকা F1ও আপোনাৰ 45 দিনত ফুল আহে আৰু 2 মাহত বিক্ৰী কৰিব পাৰি, খুব ধুনীয়াকৈ বিক্ৰী কৰিব পাৰে। মাৰ্কেটত খুব চাহিদা মল্লিকা F1। এই পানীলাওৰ ভিতৰত আপোনালোকে এই দুইটা পানীলাওৱে বৰ্তমান মাৰ্কেটত খুব ধুনীয়া। এই দেখিছে বহুত কোম্পানী পানীলাও পায়। মই ইয়াতে কোনো কোম্পানীৰ এক বেটছৰ কাৰণে কৰা নাই, মই যিটো কৰিছোঁ আৰু কৰিয়ে মই আপোনালোকৰ ওচৰত মানে ক'ব পৰা হৈছোঁ যে এই দুইটা কোম্পানীৰ পানীলাও কৰি খুব ধুনীয়া ধৰণে ইনকাম কৰিব পাৰি, খেতি কৰিব পাৰি। দুয়োটাই 45 দিনত ফুল আহে আৰু 2 মাহত ছিঙিব পাৰি। দেখিছে আৰু মাজে মাজে এনেকুৱা ধৰণে আপোনালোকে পানীলাও খেতি কৰিব পাৰে। চাওক গাড্ডা 140 F1 আৰু মল্লিকা হাইব্ৰিড 22 এই দুইটা পেকেট আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। দুইটা খুব ধুনীয়া ব্ৰেণ্ডেড কোম্পানী, আপোনালোকে কৰক আৰু খুব চাহিদা পাব। ধন্যবাদ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। আগলৈ এনেকুৱা ধৰণৰ গুটি খেতি ফুল আদিৰ বিষয়ে জানিবলৈ মোৰ অৰ্গেনিক খেতি অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।